আজি আহিলোঁ ৰাতিপুৱা আহি পেলাই মই ইনস্পেকশ্যন কৰি আছোঁ। মেক্সিমামতে দেখা গৈছে কি ফাৰ্মাচী লাইচেঞ্চখিনি আছে, কিন্তু তাৰ পিছফালে ধৰক হেৰি ডক্টৰৰ চেম্বাৰ থাকে। কিন্তু এজ পাৰ ক্লিনিকেল এষ্টাব্লিছমেণ্ট এক্ট ডক্টৰে যেতিয়া চিকিৎসা কৰে বা ট্ৰিটমেণ্ট কৰে বা তেনেকুৱা ধৰণৰ ইনজেকশ্যন পুছ কৰে, ক্লিনিকেল এষ্টাব্লিছমেণ্ট এক্টৰ আণ্ডাৰত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। কিন্তু এতিয়া দুই এখনৰ বাদ দি পেলাই মেক্সিমামে এপ্লাই কৰা নাই। তো তেখেতলোকৰ ওপৰতো মই চালোঁ আৰু মই ৰিকুৱেষ্ট কৰোঁ কি সকলো ফাৰ্মাচী যোনে বিজনেছ কৰি আছে তেওঁলোকে যাতে যদি ডক্টৰৰ চেম্বাৰ পিছফালে বহাইছে তেওঁলোকে ক্লিনিকেল এষ্টাব্লিছমেণ্ট এক্টৰ আণ্ডাৰ ৰেজিষ্ট্ৰেশ্যন কৰি লয়। আৰু মই হোলচেল লাইচেঞ্চবিলাকে ৰিটেইল কৰি আছে, সেইটো এটা ডাঙৰ সমস্যা হৈ আছে। মই ইনস্পেকশ্যন কৰি আছোঁ আৰু যোনে যোনে তেনেকুৱা ধৰণৰ কৰি আছে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা লোৱা যাব। আৰু মই এতিয়া যিখিনি পাই আছোঁ মই ফাইণ্ডিংছখিনি মই এজ পাৰ ক্লিনিকেল এষ্টাব্লিছমেণ্ট এক্টৰ আণ্ডাৰত যিখিনি অলপ খেলিমেলি হৈ আছে সেইখিনি মই বিভাগীয় কৰ্তৃপক্ষক দিম, তাৰপিছত তেখেতলোকে বিহিত ব্যৱস্থা ল'ব। যিকেইখন মানে নিয়ম নীতি মানা নাই তেওঁলোকৰ ওপৰত এনে কেনেকুৱা ধৰণৰ ব্যৱস্থা হ'ব পাৰে? ধৰক যদি লাইচেঞ্চ পাতি একেবাৰে নাই তেখেতলোকৰ ওপৰত এজ পাৰ ছেকশ্যন 18C আমাৰ ড্ৰাগছ এণ্ড কছমেটিক এক্টৰ আণ্ডাৰত তেখেতলোকৰ ওপৰত চিজাৰ হ'ব। আৰু বাকী হোলচেলে যদি ৰিটেইল কৰি আছে মই তেনেকুৱা ধৰণে আমাৰ ড্ৰাগছ এণ্ড কছমেটিক এক্টৰ আণ্ডাৰত যি ছেকশ্যন পৰে তেনেকুৱা ধৰণে আমি কাম কৰিম। ধৰক এইখিনি কথা জানিব লাগিব যে ফাৰ্মাচী এখন অকল মেডিচিন ক্ৰয় কৰিবৰ কাৰণে আহিব লাগে, মেডিচিন ক্ৰয় কৰিবলৈ ল'বৰ কাৰণে। ফাৰ্মাচীত কোনো ট্ৰিটমেণ্ট কৰিবৰ কাৰণে আহিব নালাগে। ফাৰ্মাচীত যদি ট্ৰিটমেণ্ট কৰিব লগা হয় তেতিয়াহ'লে ডক্টৰৰ মানে ছুপাৰভিজনত বা নাৰ্ছে ইনজেকশ্যন দিব লাগে। ফাৰ্মাচিষ্ট যিমানেই শিক্ষিত নহওক, লাগিলে M.Pharm কৰক, PhD কৰক, তেওঁলোকৰ অথৰাইজ নহয় যে ইনজেকশ্যন দিয়া। চ' যোনে যোনে ইনজেকশ্যন ল'বলৈ আহে তেওঁলোকৰ ক্লিনিকেল এষ্টাব্লিছমেণ্ট এক্টৰ আণ্ডাৰত ৰেজিষ্ট্ৰেশ্যন কৰক আৰু তাৰপিছত বেজি দিয়ক, মোৰ ক'বলগীয়া নাই। কিন্তু ফাৰ্মাচীৰ ভিতৰত নহয়, তেওঁলোকৰ ক্লিনিকেল এষ্টাব্লিছমেণ্ট এক্টৰ আণ্ডাৰত যিখন এৰিয়াত এপ্ৰুভড হয় তাত গৈ পেলাই ইনজেকশ্যন দিয়ক। আপোনালোকে গম পায় যে সংবাদ মাধ্যমত বিভিন্ন সময়ত চৰ্চাত এটা বিষয় গোৰেশ্বৰত ফাৰ্মাচীবিলাকত যি অবৈধভাৱে কিছুমান অনুজ্ঞাপত্ৰবিহীনভাৱে যিবিলাক ফাৰ্মাচী চলি আছে আৰু ফাৰ্মাচীত থকা ল'ৰাই কোনো ধৰণৰ তেখেতসকলৰ ফাৰ্মাচিষ্ট হিচাপে কোনো ধৰণৰ জ্ঞান নথকা ল'ৰাই কিন্তু ট্ৰিটমেণ্ট কৰাও বা ইনজেকশ্যন দিয়াও আপোনালোকে সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকে প্ৰচাৰ কৰিছে। যা নহওক, আজি সেই সংবাদ মাধ্যমৰ প্ৰচাৰৰ ভিত্তিত আৰু সিদিনাই গোৰেশ্বৰৰ 3-4টা সংগঠনে লগ হৈ পেলাই যি আমাৰ গোৰেশ্বৰ ৰাজচক্ৰ বিষয়া মহোদয়ৰ জৰিয়তে এক মেমৰেণ্ডাম প্ৰদান কৰা হৈছিলে। তাৰপিছত আজি গোৰেশ্বৰত উপস্থিত হৈছিলে ড্ৰাগছ ইনস্পেক্টৰ মহোদয়, তেখেতক আমি ধন্যবাদ জনাইছোঁ। কিয়নো আজি বিভিন্ন ফাৰ্মাচী গোৰেশ্বৰ অঞ্চলত তেখেতে ভিজিট কৰিছে, তেখেতক আমি সহযোগ কৰিছোঁ আৰু সহযোগ কৰি আমি দেখিবলৈ পাইছোঁ আচলতে বিভিন্ন আমি যিবিলাক আমাৰ ফাৰ্মাচী আছে, ফাৰ্মাচীবিলাকত কিছুমানত অনুজ্ঞাপত্ৰ নাই, কিছুমানত অনুজ্ঞাপত্ৰৰ যি ৰেনু কৰিব লাগে ৰেনু কৰা নাই, আৰু কিছুমান ফাৰ্মাচীত আমি দেখিবলৈ পাইছোঁ অনুজ্ঞাপত্ৰ আছে কিন্তু পিছৰ পিনে তেখেতসকলৰ চেম্বাৰ আছে আৰু চেম্বাৰৰ যি অনুজ্ঞাপত্ৰ থাকিব লাগে সেইবিলাক নাই। আচলতে আজি আমি ইয়াতে গোৰেশ্বৰ অঞ্চলৰ আটাইকেইটা সংগঠন, শৰণীয়া কছাৰী ছাত্ৰ সন্থা, সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, গোৰেশ্বৰ সদৌ অসম ছাত্ৰ সন্থা, গোৰেশ্বৰ আঞ্চলিক কমিটি আৰু আমি বিটিআৰ নেমছুৱে আমি সহযোগ কৰিছোঁ। আমি বিচাৰিছোঁ যে গোৰেশ্বৰত যি ৰোগীক চিকিৎসাৰ নামত যিটো হেতালি ফাৰ্মাচীবিলাকত চলি আছে এইটো বন্ধ হ'ব লাগে। আমি বিভিন্ন সময়ত কৈছোঁ, আজি আমি দাবী উত্থাপন কৰিছোঁ। আমাৰ যি বিভাগীয় দায়িত্বত ইনস্পেক্টৰ ছাৰ আছে তেখেতক আমি গোটেইকেইটা সংগঠনে দাবী উত্থাপন কৰিছোঁ, যিবিলাক এই দুষ্ট চক্ৰ বুলিয়ে ক'ব লাগিব, কাৰণ কোনো ধৰণৰ অনুজ্ঞাপত্ৰবিহীনভাৱে তেখেতসকলে যি চিকিৎসা কৰা বা যিবিলাক অবৈধভাৱে কাম কৰি আছে এইবিলাক বন্ধ কৰিব লাগে আৰু বন্ধ কৰি যাতে গোৰেশ্বৰত এটা সুস্থভাৱে যে ৰাইজে আহি পেলাই মুক্তভাৱে যাতে মুক্ত মনে ক্ৰয় কৰিব পাৰে মেডিচিন, তাৰ কাৰণে এটা পৰিৱেশ গঢ়ি উঠাৰ কাৰণে আমি বিটিআৰ নেমছুৱে আহ্বান জনাইছোঁ আৰু সকলো ৰাইজক সজাগ সচেতন হৈ পেলাই ফাৰ্মাচীবিলাকৰ পৰা মেডিচিন লোৱাৰ কাৰণে আহ্বান জনাইছোঁ। গোৰেশ্বৰত আমাৰ যি ড্ৰাগছ ইনস্পেক্টৰ বিষয়া তেখেতে আজি
সুহুৰিৰে আহি গুৰেশ্বৰৰ মাছমজিয়াত থকা যিবিলাক ফাৰ্মাচী তেখেতে সম্পূৰ্ণভাৱে তদাৰক কৰে আৰু তদাৰক কৰাৰ পিছত তেখেতে কিছু ফাৰ্মাচীত কিছু গাফিলতি দেখা পায় তেখেতক ড্ৰাগছ ইনস্পেক্টৰ ছাৰে আমাক জনায় আৰু তেখেতে এই ক্ষেত্ৰত ওপৰ মহললৈকে সম্পূৰ্ণ তথ্য সহকাৰে তেখেতে ৰিপৰ্টসমূহ পঠিয়াম বুলি কৈছে। আমি এতিয়া এই মাছমজিয়াত ইয়াতে এইমাত্ৰ আমি বাদ দিবলগীয়াৰ মূল কাৰণটো হৈছে কি আমি ফাৰ্মাচীত আহিছিলোঁ আৰোগ্য মেডিকছ বুলি ছাৰে সকলো তথ্য পাতি তেখেতে ধুনীয়াকৈ পৰিপাটিকৈ আমাৰ সন্মুখতে সকলো চাই আছে আৰু ছাৰে লগে লগে পিছফালে থকা চেম্বাৰলৈকে গৈ ছাৰে সম্পূৰ্ণভাৱে নিৰীক্ষণ কৰিলে। ছাৰে নিজ মুখেৰে স্বীকাৰ কৰিছে ইয়াতে ডক্টৰ বহোৱা হয়, যিহেতু এখন বেড দুটা ৰুমত দুখনকৈ বেড আছে, চকু চোৱাৰ কাৰণে চকুৰ যন্ত্ৰপাতিবিলাক আছে। তেনে ক্ষেত্ৰত তেখেতসকলে সেই ডক্টৰ বহোৱা চকু দেখুওৱা ডক্টৰবিলাকৰ কাৰণে কোনো ধৰণৰ তেখেতসকলে লাইচেঞ্চ প্ৰভাইড কৰা নাই তেখেতসকলে, কিন্তু ফাৰ্মাচীৰ লাইচেঞ্চ আছে। কিন্তু আমি ড্ৰাগছ ইনস্পেক্টৰ ছাৰক সুধিছোঁ, তেখেতে কৈছে এইটো ক্ষেত্ৰত ডক্টৰ কিন্তু বহাব নোৱাৰে বা চকুৰে হওক বা যিকোনো ডক্টৰ ইয়াতে বহাব নোৱাৰে, কিন্তু ফাৰ্মাচিষ্টখন লাইচেঞ্চখন থকাৰ ক্ষেত্ৰত তেখেতে সম্পূৰ্ণ ঠিকে আছে বুলি কৈছে। কিন্তু ডক্টৰ বহোৱাৰ ক্ষেত্ৰত যি গাফিলতি আমি দেখিলোঁ, গোটেই কৰ্মচাৰীসকল তেখেতসকলে এই ফাৰ্মাচীৰ পৰা ইতিমধ্যে পলাই পত্ৰং দিছে। সেয়েহে আমি ড্ৰাগছ মহোদয় ছাৰৰ লগতে আমাৰ যুটীয়া স্বাস্থ্য সঞ্চালক মহোদয়ক এই ক্ষেত্ৰত ড্ৰাগছ ইনস্পেক্টৰ ছাৰৰ লগত একেলগে বহি এই ক্ষেত্ৰত ছাৰৰ পৰা সম্পূৰ্ণ ৰিপৰ্ট লৈ যিসকল ফাৰ্মাচী এতিয়ালৈকে সম্পূৰ্ণ নীতি নিয়মেৰে ফাৰ্মাচীসমূহ চলোৱা নাই তেখেতসকলৰ ফাৰ্মাচীসমূহ বন্ধ কৰাৰ কাৰণে মই আজি এই গুৰেশ্বৰ আঞ্চলিক শৰণীয়া কছাৰী ছাত্ৰ সন্থা আছু আমাৰ বিটিআৰ নেমছু আৰু সদৌ অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা আমি আহ্বান জনাইছোঁ। আমি আজি দেখিলোঁ গুৰেশ্বৰত প্ৰায় সংখ্যক ফাৰ্মাচী কিন্তু ড্ৰাগছ ইনস্পেক্টৰ ছাৰ আহিব বুলি খবৰ পায় প্ৰায় সংখ্যক ফাৰ্মাচী কিন্তু বন্ধ হৈছে। তাৰমানে ৰাইজসকল এনেকৈ বুজাটো আপোনালোকে বুজি পাব, যিসকলৰ অনুজ্ঞাপত্ৰ আছে তেখেতসকলে ফাৰ্মাচী বন্ধ কৰাৰ কাৰণটো কি আছে। আমি গুৰেশ্বৰৰ বাসিন্দা আমি সকলোৱে দেখি আহিছোঁ যে শনিবাৰ দিনটোতো তেখেতসকলে ফাৰ্মাচী খোলা ৰাখে, কিন্তু আজি ড্ৰাগছ ইনস্পেক্টৰ অহা বুলি কোৱাৰ লগে লগে সকলো ফাৰ্মাচী এতিয়া বন্ধ হৈছে। এইটো আমাৰ চিন্তাৰ বিষয়। যিসকল আমাৰ অনুজ্ঞাপত্ৰ থকা ফাৰ্মাচীসকল আছে তেখেতসকলৰ প্ৰতি আমাৰ কোনো বেয়া মনোভাৱ নাই, যে তেখেতসকলে নিজৰ ইচ্ছামতে ডক্টৰ বহোৱাব, চেম্বাৰ পাতি মানুহক ঔষধ দিব, বিজি পাতি দিব, সেইটো ক্ষেত্ৰত আমি একমত নহয়। সেয়েহে আমি ড্ৰাগছ ইনস্পেক্টৰ ছাৰ আহিছে, আপোনালোকে সাংবাদিক বন্ধুসকলে ছাৰৰ মুখৰ পৰাও এই কথা আপোনালোকে সুধিব পাৰিব। আমি যিখিনি আমি স্বচকুৰে ছাৰৰ ওচৰত দেখিছোঁ, ছাৰে সম্পূৰ্ণ সহযোগ কৰিছে। তেখেতক অনাগত দিনত আৰু সক্ৰিয় ভূমিকা কৰিব বুলি গুৰেশ্বৰত আশে পাশে থকা যিসকল ফাৰ্মাচী সেইসমূহ তদন্ত কৰাৰ কাৰণে মই ড্ৰাগছ ইনস্পেক্টৰ ছাৰক মই আমাৰ গুৰেশ্বৰ আঞ্চলিক শৰণীয়া কছাৰী ছাত্ৰ সন্থা বিটিআৰ নেমছু আছুকে ধৰি সদৌ অসম যুৱ ছাত্ৰ পৰিষদৰ পৰা ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।